আমি ঘটনা চলি বিচাৰিছোঁ। জেনেৰেটৰ পৰিচালনা কৰা ব্যক্তিসকলক আমি ঘটনা চলি বিচাৰিছোঁ। জেনেৰেটৰ পৰিচালনা কৰি থকা ব্যক্তিসকলক আমি ঘটনা চলি বিচাৰিছোঁ। চাৰিওফালৰ লাইটকেইটা বন্ধ কৰিবৰ কাৰণে জনাইছোঁ। পৰিচালনা কৰি থকা ব্যক্তিসকলক আমি বিচাৰিছোঁ ঘটনা চলি। আমি জেনেৰেটৰ পৰিচালনা কৰা ব্যক্তিসকলক সম্পূৰ্ণ লাইটকেইটা অফ কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। জাতীয় সাজপাৰ পৰিধান কৰাৰ অভিযোগ জাতীয় সাজপাৰ পৰিধান নকৰাকৈ কোনো যাতে খেলপথাৰত প্ৰৱেশ নকৰে আমি অনুৰোধ জনাইছোঁ। আমি নিৰাপত্তাৰ দিশটো বিশেষভাৱে গুৰুত্ব দিওঁ। গতিকেলৈ জাতীয় সাজপাৰ পৰিধান নকৰা কোনো ব্যক্তিকে যাতে আমাৰ বিহুতলীত প্ৰৱেশ নকৰে তাৰ বাবে আমি অনুৰোধ ৰাখিছোঁ। জাকে জাকে মৰাণ ডেকা গাভৰু আহিছে ৰাতি বিহু গাবলৈ। ৰাতি বিহু কাকপথাৰথলী মৰাণসকলৰ ঐতিহ্য পৰম্পৰা বাহক এই ৰাতি বিহু ঐতিহাসিক কালৰ পৰাই মৰাণসকলে শৌৰ্য পিচ্ছৰে পালন কৰি আহিছে। আৰু আজি কাকপথাৰ বিহুতলী ৰাতি বিহু কাকপথাৰ। আমাৰ ডেকাসকলে ঘৰে ঘৰে গৈ আমাৰ নাচনীসকলক খুজি আনিছে ৰাতি বিহু গাবৰ কাৰণে। ৰাতি বিহু গাই আকৌ আমাৰ ডেকাসকলে নাচনীসকলক ঘৰে ঘৰে আকৌ থৈ আহিবগৈ সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে। গৃহস্থ তথা অভিভাৱকৰ পৰা আমাৰ ডেকাসকলে তেখেতসকলৰ ছোৱালীসমূহক তথা নাচনীসমূহক খুজি আনিছে। যদি কোনো বিহুতলীত হানি বিঘিনি হয় মাটি বা গছৰ পাতৰে বনাই ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি আহিছে। আৰু বিহুতলীত বাওঁফালে ডেকাসকল গাঁৱৰ ডেকাসকল আৰু সোঁফালে গাঁৱৰ নাচনীসকল জীয়ৰীসকল তেখেতসকলে গৰু ঘৰটোৰ সোঁ মাজত এটা লক্ষ্মণ ৰেখা অংকন কৰি লৈছে।